অসম আন্দোলনৰ পিছত যে আমি 1971 চনৰ 24 মাৰ্চৰ মাছ নিশালৈকে আমি অহাসকলক মন মানি ল'লোঁ। তাৰ মানে চিলাপথাৰত থকা কি হিন্দু মুছলমান সকলো যদি 71 চনৰ আগত আহিছে তেওঁলোকে কোনো ভয় কৰাৰ কথা নাই। তেওঁলোকক নিৰাপত্তা দিয়াৰ দায়িত্ব আমাৰ। আমি এই কথা বাৰে বাৰে কৈ আহিছোঁ। তৎসত্ত্বেও তাৰে এচামে এই উদ্দাস বুলি কোৱা আজিলৈকে অহা বাংলাদেশীবোৰক তেওঁলোকে সংস্থাপিত কৰাৰ কাৰণে কাম কাজ কৰি আহিছে। যিটো কথা ছাত্ৰ সন্থা 30টা সংগঠন আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠন আমি কোনো মানি লোৱা নাই আৰু মানি নলওঁ। এই কথা স্পষ্ট আজি পুনৰ ঘোষণা কৰিছোঁ। অসমত যিখন চৰকাৰ চলি আছে সেই চৰকাৰখনে বাৰে বাৰে অসমীয়া মানুহক মানসিকভাৱে নিৰ্যাতন চলাইছে। এই অসম চুক্তি সম্পাদিত হোৱাৰ আগত 6 বছৰ অসম আন্দোলন হৈছিল আৰু এই অসম আন্দোলন একেদিনে 855 গৰাকীতকৈ অধিক শ্বহীদ হোৱা নাছিল বা প্ৰায় 1000 গৰাকীতকৈ অধিক নিৰ্যাতিত হোৱা নাছিল। মানে গুলিবিদ্ধ, শাৰীৰিকভাৱে নিৰ্যাতন, মানসিকভাৱে নিৰ্যাতন, কোনোবা হয়তো ধৰ্ষিতা নাৰী, বহু সংখ্যক এনেকুৱা গুলিবিদ্ধ আছে যিসকলে এতিয়াও তেওঁলোকে জাষ্টিছ পোৱা নাই। গতিকে এই অসম চুক্তিৰ জৰিয়তে এই বিদেশী নাগৰিকৰ সমস্যাটো সমাধান কৰাৰ কাৰণে অসমৰ সকলো দল সংগঠন একত্ৰিত হৈছিল। তৎসত্ত্বেও তেওঁলোকে আজিলৈকে বাংলাদেশীক আনি পেলাই ইয়াত সংস্থাপিত কৰিব খুজিছে। আমাৰ আৰু মাটি নাই। আমি ইতিমধ্যে প্ৰায় 22 বছৰৰ বোজা আমি লৈছোঁ। কাৰণ আমি কৈছিলোঁ যে 1951 চনত যিহেতু নাগৰিকপঞ্জী আছে, 1971 চনলৈকে যিহেতু মহামান্য উচ্চতম ন্যায়ালয়ে নাগৰিকপঞ্জীখন উন্নীতকৰণৰ কাম কৰি আছে, গতিকে আমি 1971 চনলৈকে যিসকল আহিলে তেওঁলোকক মৰ্যাদা সহকাৰে ৰাখিম। কিন্তু তাৰ পিছত অহাসকল কিন্তু যাব লাগিব। অসমে আৰু বোজা ল'বলৈ আমি প্ৰস্তুত নহয়। আৰু আমি প্ৰত্যেকটো সংগঠনে এই কথাটো কৈছোঁ। আমাৰ সংগঠনৰ লগত 30টা সংগঠন আছে। বড়ো ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থা, মিচিং ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠন, মই কৈছোঁ দেউৰী ছাত্ৰ সন্থা, প্ৰত্যেকটো সংগঠনে আমি কৈছোঁ যে আমি আৰু মানুহ ল'বলৈ প্ৰস্তুত নহয়। তৎসত্ত্বেও বিজেপি নেতৃত্বাধীন চৰকাৰখনে আমাৰ ওপৰত আজিলৈকে অহা বাংলাদেশীৰ বোজা দিবৰ কাৰণে এতিয়াও তেওঁলোকে ৰৈ আছে। সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ, এতিয়া সমাগত। আমি উচিত শিক্ষা দিয়াৰ সমাগত। এই সময়ত এই ৰাজনৈতিক দলবোৰে আপোনালোকৰ ওচৰলৈ আহিব ভোট ভিক্ষা কৰিবৰ কাৰণে। আৰু এই সময়ত এইসকলে যিসকলে অসমীয়া জাতিটোৰ সত্তাটোক আঘাত কৰি আমাক সংখ্যালঘু পৰিণত কৰিবৰ কাৰণে কুচকাৱাজ কৰি আছে, সেইসকল অপশক্তিক উৎখাত কৰাটো আপোনালোকৰ দায়িত্ব আৰু কৰ্তব্য। আজি আপোনাক আহ্বান জনাইছোঁ মুকলিকে, এই শক্তিটোক উৎখাত কৰাৰ কাৰণে সমাগত। আপোনালোকৰ হাততে সেই ৰাইট আছে, সেই উপায় আছে। কাৰণ আপোনালোকে চাব, চলাহী কথাৰে তেওঁলোকে এই কাম কৰিব। আমি সদৌ অসম ছাত্ৰ সন্থাই আমি নেৰানেপেৰাকৈ এই কথাটোত লাগি আছোঁ। এটা সময়ত আপোনালোকে দেখাই পালে যোৱা 3 বছৰে সদৌ অসম ছাত্ৰ সন্থাই ৰাজপথত সংগ্ৰাম কৰি আহিছিল। আমি ৰাজপথত সংগ্ৰাম কৰিছিলোঁ কিয়? যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল কৰিব লাগিব। আমি আপোনালোকৰ সহায় সহযোগিতা, অসমৰ জনসাধাৰণৰ সহায় সহযোগিতা, প্ৰত্যেকটো দল সংগঠনৰ সহায় সহযোগিতা আৰু বিশেষকৈ শ্বহীদসকলৰ আশীৰ্বাদ, তাৰ ফলত এই বিলখন আমি প্ৰতিহত কৰিবলৈ আমি ছাকচেছ হ'লোঁ, আমি সফল হ'লোঁ। অসম নহয়, ভাৰতৰ সকলো দলে আমাক সমৰ্থন দিলে। যিসকল বিৰোধী দল আছিল আৰু বিশেষকৈ NDAৰ সহযোগী দল আছিল, তেওঁলোকে এই বিলখন মানি ল'বলৈ প্ৰস্তুত নহয়। ধৰ্মৰ নামত বিদেশীক সংস্থাপিত কৰা বিলৰ বিৰুদ্ধে ইতিমধ্যে মহামান্য উচ্চতম ন্যায়ালয়ত যি কেছ চলি আছে, তাতো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক তেওঁলোকে কিয় ধৰ্মৰ নামত বিদেশীক ইয়াত আনিব খুজিছে তেওঁলোক চৌকছ কৰিছে। আপোনালোক আটাই জানে, মহামান্য উচ্চতম ন্যায়ালয়ে এতিয়া চৌকছ কৰিছে। এই বিলখন তেওঁলোকে লোকসভাত পাছ কৰিছিল, ৰাজ্যসভাত নাহিল। তাৰমানে এই বিলখন ইতিমধ্যে মৃত্যুত গ'ল। এইখন এতিয়া তেওঁলোকৰ কবৰস্থ হৈছে। কিন্তু আটাইতকৈ ডাঙৰ কথা, এই বিজেপি দলৰ সভাপতিগৰাকীয়ে লখিমপুৰত আহি সিদিনাখন কৈছে যে আমি যদি চৰকাৰত আহোঁ, আমি ভৱিষ্যতে এই বিলখন আকৌ আনিম। তাৰমানে অসমীয়া জাতিটোক পুনৰ এক হুংকাৰ দি এই বিজেপি দলটোৱে পুনৰ কৈছে, তেওঁলোকৰ সভাপতিগৰাকীয়ে কৈছে যে আমি যদি কিবাকৈ ক্ষমতাত আহোঁ, অসমীয়া জাতিটোক আমি নিঃশেষ কৰিম, আমি সংখ্যালঘুত পৰিণত কৰিম, অসমীয়া জাতিটোক আমি নিঃশেষ কৰি পেলাই ইয়াত আজিলৈকে অহা বাংলাদেশীক সংস্থাপিত কৰিম আৰু তোমালোকক ত্ৰিপুৰাৰ নিচিনা এটা জাতিত পৰিণত কৰিম। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে জানে যে ত্ৰিপুৰাত আজি ত্ৰিপুৰীসকল তেওঁলোকে সংখ্যালঘুত পৰিণত হৈছে। তাত 40 লাখ ত্ৰিপুৰীৰ ভিতৰত মাত্ৰ 12 লাখ ত্ৰিপুৰী এতিয়া ত্ৰিপুৰা জনগোষ্ঠী, মানে ত্ৰিপুৰী ককবৰক ভাষা কোৱা মানুহ আছে।
অসমত আমি কি কাৰণে শংকিত? আজি অসমত অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা কমিছে। আমি বাৰে বাৰে কৈছোঁ যে আমি কোনো ভাষা বা ভাষী মানুহৰ বিৰোধী নহয়, কিন্তু অসমত ৭১ চনলৈকে অহাসকলে যি ভাষা কৈ আছিলোঁ আমি তাকে কৈ বাচি থাকিম। আজিলৈকে যদি আৰু বেলেগ ভাষা কোৱা মানুহে অসমত ভৰি যায়, তেতিয়াহ'লে আমাৰ ভাষা সংস্কৃতিৰ বিলোপ হ'ব। ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক ভাষা, আজি বড়ো ভাষা, মিচিং ভাষা, টাই ভাষা, আন যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষা, এইবিলাকৰ প্ৰতি ভাবুকি আহিব। আৰু সেইকাৰণে আমি স্পষ্টভাৱে কৈ আছিলোঁ, অসমৰ প্ৰত্যেকগৰাকী বুদ্ধিজীৱীয়ে কৈ আছিল, যিবিলাক ধৰ্মীয় বা আন সংখ্যালঘু সংগঠন আছে তেওঁলোকেও কৈ আছিল যে এই বিলখন আহিলে অসমৰ জনসাধাৰণৰ স্বাৰ্থ বিঘ্নিত হ'ব, আমাৰ মাজত থকা মিলা প্ৰীতি একতা সকলো নাশ হৈ যাব, যিটো কথা বিজেপি চৰকাৰখনে বিচাৰিছে। যাৰ ফলত সেইদিনাখন আহি পেলাই অমিত শ্বাহে ডাইৰেক্ট লখিমপুৰত কৈ গৈছে যে আমি যদি আহোঁ পাৱাৰত, আমি পুনৰ এই বিলখন লৈ আহিম, সেইবাৰ লোকসভা আৰু ৰাজ্যসভা দুয়োটাতে পাছ কৰিম। আমি আচৰিত মানিছোঁ যে ইতিমধ্যে ভাৰতবৰ্ষৰ সকলো ৰাজনৈতিক দলে আন যিবিলাক ৰাজনৈতিক দল, তেলেগু দেশমৰ পৰা বা DMK, AIDMK, গুজৰাল ডাঙৰীয়াৰ যিটো আকালি দল, JDU বা বিজু জনতা দল, প্ৰত্যেকটো দলে এই বিলখনৰ বিৰোধিতা কৰাৰ কাৰণে আজি বিলখন ৰৈ গ'ল। ৰাজ্যসভাত তেওঁলোকে পাছ কৰিব নোৱাৰিলে। তৎসত্ত্বেও নিৰ্লজ্জভাৱে গোটেই জাতিটোক তেওঁলোকে কবৰস্থ কৰিবৰ কাৰণে পুনৰ তেওঁলোকে ইয়াত আহি ঘোষণা কৰি দিছে। আকৌ ঘোষণা ক'ত কৰিছে? য'ত অসমীয়া ভাষী মানুহৰ সংখ্যা বেছি, লখিমপুৰ জিলা বা ধেমাজি জিলাত আহি পেলাই ঘোষণা কৰি থৈ গৈছে যে আমি বিলখন আমাক ক্ষমতালৈ আনিলে আমি আনিমেই। তাৰ মানে এনেকুৱা অপশক্তিটোৱে অসমত এতিয়া সজীৱ হৈ আছে। সেইকাৰণে সমাগত এই আজি শ্বহীদ বেদী কাৰ্যালয় নিৰ্মাণ কৰাৰ কাৰণে অসম চৰকাৰৰ এটা দল আহিছিল। 2 বছৰ আগতে 6 মাৰ্চৰ পিছত এই দলটোৱে আহি ইয়াত ঘোষণা কৰি থৈ গৈছিল, শ্বহীদ বেদী আমি নতুনকৈ নিৰ্মাণ কৰি দিম, আমি কাৰ্যালয়টো নতুনকৈ নিৰ্মাণ কৰি দিম। কিন্তু তেওঁলোকে আজিলৈকে এচৰ পৰা ইটা পেলাব নোৱাৰে। আটাইতকৈ ডাঙৰ কথা সেইটোৱে। এই কাৰ্যালয়টো এটা জাতীয় সত্তাৰ মূল স্তম্ভ। এই শ্বহীদ বেদীটো আমাৰ মূল আত্মাৰ এটা অংশ। এই শ্বহীদ বেদীটো নিৰ্মাণ কৰাৰ কাৰণে তেওঁলোকে এচৰ পৰা ইটা পেলাব নোৱাৰিলে। অথচ এইকেইদিন আপোনালোকে দেখিব সমগ্ৰ অসমত নিজা নিজা সমষ্টিবোৰত আমাৰ ৰাইজৰ কৰ কাটলেৰে দিয়া পইচা তেওঁলোকে আধাৰশিলা স্থাপন কৰা কামত ব্যস্ত হৈ আছে। এই যোৱা এমাহ তেওঁলোকে কিমান আধাৰশিলা নিৰ্মাণ কৰিছে আপোনালোকে কওকচোন। আমাৰ কৰ কাটল, আমাৰ পইচা, আমি যি কৰ দিওঁ, আমি যি টেক্স দিওঁ, সেই পইচাৰে তেওঁলোকে নিজৰ সমষ্টিত তেওঁলোকে ডাঙৰ ডাঙৰ অনুষ্ঠান পাতিম বুলি একোটা ডাঙৰ ডাঙৰ আধাৰশিলা স্থাপন কৰা কাম আৰম্ভ কৰিছে। এই সৰু ঠাই একেবাৰে আধা কথা মাটিৰ এটা কাৰ্যালয় আৰু এটা শ্বহীদ ভৱন নিৰ্মাণ কৰাৰ কাৰণে তেওঁলোকৰ পইচাও নহ'ল, তেওঁলোকৰ মনোবৃত্তি নহ'ল। এইটো আটাইতকৈ লজ্জাজনক, এইখন চৰকাৰৰ আটাইতকৈ দুখজনক কথা। মই সেইকাৰণে আজি পুনৰ ঘোষণা কৰিছোঁ, আমি 2 বছৰ অপেক্ষা কৰিলোঁ। আজি সেইকাৰণে ইয়াত আহি উপস্থিত হৈ ক'ব খুজিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাই এই কাৰ্যালয় নিৰ্মাণৰ দায়িত্ব আজিৰ পৰা এমাহৰ ভিতৰত আমি আৰম্ভ কৰিম। এই কাৰ্যালয় এইটো ধেমাজি জিলাৰ এই চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় নহয়, এইটো আমাৰ জাতিৰ প্ৰতিভ এটা সত্তা। মই সেইকাৰণে ক'ব খুজিছোঁ এই কাৰ্যালয় নিৰ্মাণৰ দায়িত্ব আমি সদৌ অসম ছাত্ৰ সন্থাই ল'লোঁ। ভৱিষ্যতে এই কাৰ্যালয় অতি কম দিনৰ ভিতৰত নিৰ্মাণ কৰিম। লগতে শ্বহীদ বেদীটো আটক ধুনীয়াকৈ নিৰ্মাণ কৰাৰ দায়িত্ব সদৌ অসম ছাত্ৰ সন্থাই দায়িত্ব সহকাৰে ল'লোঁ। আপোনালোকে সহযোগ কৰিব। আমি কোনো ভাষা ভাষী ধৰ্মাৱলম্বী মানুহৰ বিৰোধী নহয়, স্পষ্ট কথা। সি যি ভাষা কওক, যি ধৰ্মৰ মানুহ নহওক, সদৌ অসম ছাত্ৰ সন্থাই আমি বাৰে বাৰে কৈ আছোঁ যে 1971 চনৰ 24 মাৰ্চৰ মাজনিশালৈকে যিসকল আহিল তেওঁলোকৰ সতি সন্ততি হ। তাৰমানে সেইদিনাখন যদি কোনোবা এটা কেঁচুৱা আছিল, আজি যদি তেওঁৰ বয়স 50 বছৰ, সেইগৰাকী ব্যক্তিকো আমি ৰাখিম, আমি নাগৰিকত্ব দিম, সেই প্ৰতিশ্ৰুতি দিছোঁ। আমিয়ে কোৱা নাই, ন্যায়ালয়ে কৈছে। আজি নাগৰিকপঞ্জী সেইকাৰণে উইথ দিয়াৰ ডিচেণ্ডেণ্ট বুলি কৈছে। 1971 যিসকল আহিছে মানুহ তেওঁলোকৰ ডিচেণ্ডেণ্ট, তেওঁলোকৰ সতি সন্ততি হোৱা নাগৰিকপঞ্জীখন উন্নীত হৈ আছে। আমাৰ অপৰাধ ক'ত? এই যে 855গৰাকী শ্বহীদ হ'ল। আজি সমগ্ৰ ভাৰতবৰ্ষত বাংলাদেশী বহিষ্কাৰ কৰা হয় 1948 চনৰ 19 মাৰ্চৰ পৰা, আকৌ আমি 19 জুলাইৰ পৰা, আৰু আমি এতিয়া বাংলাদেশী বহিষ্কাৰৰ কথা কৈছোঁ। আমি 22 বছৰৰ লোট লৈছোঁ। আমি কৈছোঁ 71 চনৰ 25 মাৰ্চৰ পিছৰ পৰা। তো আমাৰ ভুল ক'ত? আছুকে ধৰি অসমৰ 30টা সংগঠন আৰু উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ ভুল ক'ত? গতিকে এই অপশক্তিক আপোনালোকে এতিয়া সমাগত আপোনালোকে সেই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। মই এইখিনি কথাই আপোনালোকৰ আগত ক'লোঁ। আৰু আমি কৈছোঁ যে এই চিলাপথাৰ কাণ্ডই অসমীয়া জাতিক
এক ঐক্যবদ্ধ হৈ সংকল্পবদ্ধ হোৱাৰ কাৰণে শিকাইছিল। আজি 2 বছৰ আগতে আমি ঐক্যবদ্ধ হোৱাৰ বাবে এই চিলাপথাৰ কাণ্ডই আমাক একত্ৰিত কৰিছিল। জাতিটো সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোক আমি একত্ৰিত হৈছিলোঁ। সেইকাৰণে আজি সংকল্প দিৱসৰ দিনা পুনৰ ক'ব খুজিছোঁ, আমাক যি অপশক্তিয়ে নাহকটো আমাৰ মাজত ভাগ ভাগ কৰিব নোৱাৰে। আমি একতাৰে আমি জীয়াই আছিলোঁ, আজিও আছোঁ আৰু ভৱিষ্যতেও একত্ৰাৰে আমি আগবাঢ়ি যোৱাৰ কাৰণে স্বপ্ন ৰচিম। আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী ভাষা-ভাষী ধৰ্মাৱলম্বী লোকৰ আমি সহায় সহযোগ বিচাৰিছোঁ। সেইকাৰণে আমি আজি ইয়াত আহি উপস্থিত হৈ পুনৰ ক'ব খুজিছোঁ, 2 বছৰ পিছত তেওঁলোকৰ চৰকাৰৰ ডাঙৰ দল আহিছিল। সেই সময়ত দিলীপ পাল ডাঙৰীয়া সেই সময়ত বিধানসভাৰ উপাধ্যক্ষ আছিল। কেশৱ মহন্ত AGBৰ পৰা গৈ এই চৰকাৰৰ মন্ত্ৰী হৈছিল। লগতে এটা ডাঙৰ টীম তেওঁলোকে আহিলে ইয়াতে কৈ গৈছিল যে আমি একেবাৰে সোনকালে এইখন এখন, আৰু তেওঁলোকৰ কথাবোৰ এনেকুৱা ডাঙৰ আমি যেন সেইবোৰ কথা ভাবিবই নোৱাৰোঁ, এনেকুৱা ডাঙৰ কথা কিছুমান কৈ থৈ গৈছিল। কিন্তু এইবোৰ ফুটুকাৰ ফেন, আমাৰ পইচা পাতি আমাৰ কৰ কাটল তেওঁলোকে নষ্ট কৰি ক'ৰবাত তেওঁলোকে নিজৰ সমষ্টিত এতিয়া কাম আৰম্ভ কৰিছে। তাৰমানে নিজৰ সমষ্টিত, ৰাইজৰ সমষ্টিত নহয়, ৰাইজৰ কাৰণে তেওঁলোকে চিন্তা নকৰে। তেওঁলোকে নিজৰ সমষ্টিত কেনেকৈ ভোট বেংক গঢ়ি পেলাই আকৌ জিকি আহিব পাৰে, তেওঁলোকে যোৱাবাৰ 7টা পাইছিল কেনেকৈ 14টা পাব পাৰে, তাৰ কাৰণে তেওঁলোকে এতিয়া আধাৰিলা এই মাহটোত প্ৰায় 1000 আধাৰিলা তেওঁলোকে স্থাপন কৰিছে। কি আচৰিত ধৰণৰ কথা! অথচ তেওঁলোকে এই সাধাৰণ এটা আধা কথা মাটিৰ এটা কাৰ্যালয় আৰু শ্বহীদ বেদী তেওঁলোকে নিৰ্মাণ কৰিবলৈ সময় উলিয়াব নোৱাৰিলে। এয়ে তেওঁলোকৰ দেশপ্ৰেম, জাতিপ্ৰেম। এতিয়া তেওঁলোকে যোৱাকালি তেওঁলোকে কৈছে যে বাংলাদেশ বৰ্ডাৰ আমি চিল কৰি দিলোঁ। আমি চিঞৰি থাকোঁতে ৰাজনাথ সিং ডাঙৰীয়াৰ লগত আমাৰ আলোচনা হৈছিল। আলোচনাত তেওঁলোকে কৈছিল যে লেজাৰ গাইডেড টেকন'লজি দি ৰিভাৰেন এৰিয়া যিটো নদী অঞ্চল, প্ৰায় 50 কিলোমিটাৰ অঞ্চল ধুবুৰী সীমান্ত আৰু কুচিয়াৰা নদীৰ যিটো শিলচৰৰ সীমান্ত, কৰিমগঞ্জ সীমান্ত, সেই সীমান্ত তেওঁলোকে চিল কৰিম বুলি কৈছিল। আৰু সেইকাৰণে যোৱাকালি লেজাৰ গাইডেড টেকন'লজি তেওঁলোকে এটা প্ৰদৰ্শন কৰি তেওঁলোকে গোটেই কাম আৰম্ভ কৰা হ'ল, চিল কৰা হ'ল বুলি কৈছে। মই ৰাইজক এই কথাটোত সন্তুষ্ট নহ'বৰ কাৰণে আহ্বান জনাইছোঁ। এনেকুৱা কাম যোৱা 5 বছৰ আগতে তেওঁলোকে কৰিছিল। তেওঁলোকে আপোনালোকে গ'লে দেখিব ধুবুৰী ছেক্টৰত যিখিনি ৰাস্তা বনাব পৰা যিখিনি অঞ্চল আছে, তাত তেওঁলোকে ফ্লাড লাইটৰ ব্যৱস্থা যোৱা 5 বছৰ আগতে কৰিলে। কিন্তু আজিলৈকে ফ্লাড লাইট জ্বলাবৰ কাৰণে কাৰেণ্ট কোনে যোগান ধৰিব সেই সিদ্ধান্ত এই গভৰ্ণমেণ্টখনে কৰিব পৰা নাই। ফ্লাড লাইটবোৰ এনেকৈ ওলমি আছে, ফ্লাড লাইটবোৰ 2 ঘণ্টা কেতিয়াবা এটা এই যে জেনেৰেটৰ এটা চলাই পেলাই জ্বলাই দিয়ে আৰু 2 ঘণ্টা বাংলাদেশীবিলাক নহা কৰি থৈ দিয়ে আৰু 2 ঘণ্টাৰ পিছত ফ্লাড লাইট নুমে অন্ধকাৰত বুৰি থাকে আৰু সেইফালেদি বাংলাদেশী দিনে নিশাই আহি থাকে সেই প্ৰায় 50 কিলোমিটাৰ অঞ্চলেদি। তাৰ মানে এই যে টেকন'লজি ইলেকশ্যনৰ আগতে তেওঁলোকে বৰ্ডাৰ চিল কৰিম বুলি কৈছে, আমি এবছৰমান পিছতহে আমি ঠিক কৰিব পাৰিম। আচলতে তেওঁলোকে ইলেকশ্যনৰ কাৰণে আহি পেলাই এই বৰ্ডাৰটো চিল কৰিলে নে তেওঁলোকে আভুৱা ভৰা কাম এটাৰে পুনৰ অসমীয়া মানুহক ঠগিছে, এই কথাটো আমি এবছৰমান পিছতে গম পাম। কাৰণ ফ্লাড লাইট যিখিনি এৰিয়াত জ্বলাইছিলে যোৱা 5 বছৰে ফ্লাড লাইটবোৰ নজ্বলে। ফ্লাড লাইটবোৰ কণ্ট্ৰেক্টৰে গৈ তাত লগাই দিছে, কিন্তু লাইটকেইটা নজ্বলে। তাৰমানে কাৰেণ্ট কানেকশ্যন নাই। অসম চৰকাৰে কাৰেণ্ট দিব নে ভাৰত চৰকাৰে কাৰেণ্ট দিব সেই সিদ্ধান্ত ল'ব পৰা নাই। আটাইতকৈ লজ্জাজনক দুখজনক কথা। তাৰমানে সেইফালে আন্ধাৰ কৰি দিলে বাংলাদেশীবিলাক আহি থাকিব সুযোগ পায়। তেওঁলোকৰ যিহেতু বাংলাদেশৰ প্ৰতি দৰদ আছে, আজিলৈকে অহা বাংলাদেশীক তেওঁলোকে সংস্থাপিত কৰিব। গতিকে এই লেজাৰ গাইডেড টেকন'লজিৰ প্ৰুফ 1 বছৰ পিছত পোৱা যাব বুলি মই ভাবোঁ। আপোনালোকে সেইকাৰণে সন্দেহৰ দৃষ্টিৰে চাই পেলাই আগবাঢ়ক। আজি তেওঁলোকে হয়তো ক'ব, ফটা ঢোল বজাই দিব যে আমি আছোঁৱে কৈছিলে বৰ্ডাৰ চিল কৰিব লাগে, আমি চিল কৰি দিলোঁ। কিন্তু 7.5 কিলোমিটাৰ যিটো কুচিয়াৰা নদীৰ বৰ্ডাৰ, সেই বৰ্ডাৰ এতিয়াও চিল কৰিব পৰা নাই। বাংলাদেশৰ মাটি দি দিলে, তেওঁলোকে কৈছিল বাংলাদেশক মাটি দি দিলোঁ, এতিয়া বৰ্ডাৰ চিল হৈ যাব। কুচিয়াৰা নদীৰ লগত কৰিমগঞ্জৰ টাউনৰ যিটো সীমান্ত 3.5 কিলোমিটাৰ, কুচিয়াৰা নদীৰ লগত যিটো শিলচৰৰ সীমান্ত কালাইনক ধৰি এটা অঞ্চল, সেই অঞ্চল এতিয়াও চিল হোৱা নাই। গতিকে আমি পুনৰ কৈছোঁ 100% চিল তেওঁলোকে লেজাৰ গাইডেড টেকন'লজি কৰা বুলি আজি ঘোষণা কৰিছে। আমি সন্দেহৰ দৃষ্টিৰে চাবৰ কাৰণে আহ্বান জনাইছোঁ। ফ্লাড লাইটৰ নিচিনা লাইট নজ্বলা, ফ্লাড লাইট তাত দি পেলাই ষ্টেণ্ড কৰি পেলাই লাইটকেইটা বন্ধ কৰি থৈ দিয়া, সেই ধৰণৰ লেজাৰ গাইডেড টেকন'লজি যদি তেওঁলোকে ইয়াত তেওঁলোকে এপ্লাই কৰিব বিচাৰিছে, তেতিয়াহ'লে তেওঁলোকে জাতিটোক আকৌ বিশ্বাসঘাতকতা কৰা হৈছে। মই এইখিনিকে ক'লোঁ আৰু আপোনালোক আটাইকে পুনৰ শ্ৰদ্ধা জনালোঁ, কৃতজ্ঞতা জনালোঁ। এই যিটো সংকল্প,
এই সংকল্প আমি জাতিটোৱে একত্ৰিত হৈ থকাৰ সংকল্প। চিলাপথাৰ কাণ্ডৰ জৰিয়তে আমি জাতিটো প্ৰত্যেকটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক আমি একত্ৰিত হৈ পেলাই আগবাঢ়ি যোৱাৰ কাৰণে যি কাম কৰি আছিলোঁ, এই আন্দোলনটোৱে আমাক মাত্ৰাটো অধিক কৰিছিল। আমি শেষত হয়তো এই বিলখন আমি প্ৰতিহত কৰিবলৈ সক্ষম হ'লোঁ। সেইকাৰণে আপোনালোকৰ যি সাহস, আপোনালোকৰ যি উদ্যম, ধেমাজি জিলাবাসীৰ যিটো কাম, ধেমাজি জিলাবাসীয়ে অসমবাসী ৰাইজ নহয় ভাৰতবৰ্ষক দেখুৱাই দিছে আমি চব কৰিব পাৰোঁ, আমি প্ৰতিহত কৰিব পাৰোঁ। আমাৰ শ্বহীদ বেদীত আমাৰ মূল সত্তাত আঘাত কৰিলে আমি শিকাই দিব পাৰোঁ ভাৰতবৰ্ষৰ মানুহক আমি এনেধৰণৰ অপশক্তিত। সেই কথা আপোনালোকে প্ৰতিষ্ঠিত কৰিছে তাকে। সেইকাৰণে আপোনালোক আটাইকে পুনৰ মই মূৰ্ণত হৈ পেলাই মই সেৱা কৰি পেলাই আপোনালোকক ধন্যবাদ জনাই মই আপোনালোকক আটাইকে আমাৰ এই আন্দোলনত সহযোগিতা আগবঢ়াবৰ কাৰণে সংকল্প ল'বৰ কাৰণে এই যে আমাৰ মাজত ভেদ কৰা শক্তিসমূহক উৎখাত কৰি পেলাই আমি এখন নতুন সমাজ নিৰ্মাণ কৰাৰ সংকল্প ল'বৰ কাৰণে আপোনালোকক আহ্বান জনাই মই মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। অসম ছাত্ৰ সন্থা জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, জনগোষ্ঠীয় সংগঠনসমূহ জিন্দাবাদ, জনগোষ্ঠীয় সংগঠনসমূহ জিন্দাবাদ, আই মাতৃসমূহ জিন্দাবাদ, আই মাতৃসমূহৰ সংগঠনসমূহ জিন্দাবাদ, ইনকলাব জিন্দাবাদ, মহিলা ঐক্য জিন্দাবাদ, ছাত্ৰ ঐক্য জিন্দাবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম। সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপাংকৰ নাথ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।